আমি গাঁৱলীয়া ঘুমৰা এন্ধাৰ ৰাতি গেলা দাৱৰীয়া পিছল বাৰ বিহুতে। তো ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। তো মই এতিয়া গাড়ীখন ধুৱাব ওলাইছোঁ। এতিয়া 2:36 তো বহুত দেৰি হৈছে। তো এতিয়া মই ভাবিছোঁ গাড়ীখন বহুত লেতেৰা হৈ আছে। গাড়ীৰ কণ্ডিশ্যনটো আপোনালোকক দেখুৱাইছোঁ কি বহুত লেতেৰা একদম। তো এতিয়া মই ভাবিছোঁ গাড়ীখন ধুৱাই লওঁ। তো ফ্ৰেণ্ডছ এই এখন মোৰ গাড়ীৰ কণ্ডিশ্যন, এইবিলাক বোকা। এইগিলা অৱস্থা গাড়ী। এতিয়া মই গুৱাহাটীত যাবলৈ ওলাইছোঁ হঠাতে, কাৰণ আমাৰ ঘৰত পেহা আহিছিল আৰু চলিটো আহিছিল। তো এতিয়া আকৌ আমি থকাটো আহোঁতে গাড়ীত আহিছিল বেলেগ। তো এতিয়া আকৌ ছোৱালীটো তাই নাযোৱা হ'ল লাইন গাড়ীত। এতিয়া আমি গুৱাহাটীত যাম। গুৱাহাটীত যাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনা। হেল্ল' তো ফ্ৰেণ্ডছ এতিয়া মই ঘৰ আহি পালোঁ আহি। তো আজি বাবু ভাইয়া বিকাশ আৰু চবকে একেলগে দেখা পালোঁ, লগ পালোঁ, মাতিলোঁ। তো মাতোঁতেও মাতিলা, কিন্তু লাষ্ট ভিডিঅ'টো কৰিবলৈকে নোৱাৰিলোঁ, মানে এনেকুৱা নাৰ্ভাছ হৈ গ'লোঁ। একদম হাতত এনেকুৱা কঁপিব ধৰিলে। তো এনেকৈ চালোঁ, ভালে লাগিল। তো একদম মজা লাগি গৈছে আজি দেখা পাই। তো মাতোঁতে আমাৰ ৰেচপঞ্চ দিছে বঢ়িয়াকৈ, ৰেচপঞ্চ দিছে, কিন্তু ভিডিঅ'টো ইমান এটা ভাল নহ'ল।
মই ভাবাই নাছিলোঁ যে যাই আছিলোঁ যাই থাকোঁতে দেখোন পটকতে বাইকখন দেখা পালোঁ তাৰপিছত দেখা পোৱাৰ পিছত থাৰখন একদম থাৰ তাৰপিছত তেল থাৰ তাৰপিছত বাবু ভাইয়া বিকাশ একদম গোটেইখিনি একেলগে আহি আছে একদম লাইন হৈ তাৰপিছত মই এনেকৈ চাই থাকোঁতে একেলগে ভিডিঅ' কৰিব থাকিয়ে গ'ল তাৰপিছত এনেকৈ অকণমান অলপ ক্লিপ কেইটামান লৈছোঁ তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব